তো আকৌ কিছু কথাৰ এপিছ'ড এটা লৈ পেলাই আহিলোঁ আপোনালোকৰ আগত। চ' আজি কিছুমান পইণ্টৰ ওপৰত কথা পাতিম। চ' বহুত দেৰি নকৰি আজি আৰম্ভ কৰোঁ পইণ্টকেইটা। চ' কথাটো এইটো যে দুদিনমান আগত মানে যোৱাকালি নে যোৱা পৰহি চাগে শেখৰজ্যোতি গোস্বামী এটা অভিযোগ উত্থাপন কৰিছে যে জুবিন দাক বিষ খুৱাই মানে মাৰ্ডাৰ কৰা হৈছিল আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তই মানে এইটো কাম কৰিছিল বুলি কৈছে। আমি অসমবাসী ৰাইজে গোটেই এইটো কথা বহুত আগতেই ভাবিছোঁ। তো সেই ভবা কথাটো তেওঁ ক'লে, তেওঁ মানে কি আৰু সি ক'লে যে এইটো কথা হয় বুলি। চ' এইটো অভিযোগ উত্থাপন কৰিছে। এতিয়া সত্য প্ৰমাণিত দুদিনমান পিছত মানে এটা ৰিপৰ্ট এটা আহিব অক্টোবৰৰ 10 তাৰিখে। চ' অক্টোবৰৰ 10 তাৰিখৰ পিছত সেই বিষ খোৱা হৈছিল নে নাই সেইটো গম পোৱা যাব। চ' তেতিয়ালৈকে অলপ দুদিনমান অপেক্ষা কৰিব লাগিব। চ' এতিয়া সেইটো দিনলৈ অপেক্ষা কৰি থাকিম। তাৰপাছত আকৌ মানে গমেই পাম আমি সকলোৱে নহয়, যদি হৈছে সঁচাকৈ সেইটো গমেই পাম, আৰু যদি হোৱা নাই সেইটোও গম পাম। চ' তেতিয়ালৈকে ৰখোঁ। আৰু তাৰপাছত নেক্সট যিটো পইণ্ট সেইটো হৈছে আজি যে জুবিন দাৰ ওপৰত ফিল্ম বনোৱা এটা কথা চলি আছে। একতা কাপুৰ প্ৰডিউচাৰ মানে প্ৰডিউচ কৰিব তেওঁ। একতা কাপুৰ প্ৰডিউচাৰ হয় আৰু মানে তাই প্ৰডিউচ কৰিব বুলি কৈছে। চ' এইটো কথা সত্য হয় নে নহয় এতিয়াতো মানে তেনেকৈ প্ৰুফ নাই। তো কথাটো চলি আছিল, ৰিপৰ্টটো ৰিউমাৰ্ছটো ইণ্টাৰনেটত চাৰ্কুলেট হৈ আছিল। চ' মই ভাবিলোঁ এইটোৰ ওপৰত এটা কথা পাতিবলৈ, কাৰণ মোৰো ইয়াৰ ওপৰত এটা পইণ্ট আছে। এই চিনেমা ওলোৱা মানে চিনেমা বনোৱা কথাটো ওলোৱাৰ আগতে মই ভাবিছিলোঁ জুবিন দাৰ নামত এখন চিনেমা বনাব লাগে ইন ফিউচাৰ। কাৰণ অসমত বায়'পিক বুলি তেনেকৈ বায়'পিক নাই। ৰিচেণ্টলি এখন বায়'পিক হৈছে ভাইমন দা, মানে মুনীন বৰুৱাৰ ওপৰত যিখন ভাইমন দা বায়'পিকখন হৈছে, ইমান ধুনীয়াকৈ বনাইছে মানে শশাংক সমীৰে। এণ্ড সেই বায়'পিকখন চাই পেলাই মোৰ মানে ভাল লাগিছে। আৰু অসমীয়া চিনেমা মোৰ মানে তেনেকৈ সিমান মই এক্সাইটেড নহওঁ, কিন্তু সেইখনৰ কাৰণে এক্সাইটেড আছিলোঁ আৰু চায়ো ভাল লাগিছিল। এতিয়া কথাটো এইটো যে এনেকুৱা নহয় যে এতিয়াই বনাব লাগে, সেইটো কথা কোৱা নাই। কিন্তু শশাংক সমীৰে যিখন ভাইমন দাখন বহুত ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছে মানে ভাইমন দাৰ লাইফটো। চ' মই ভাবিছোঁ যে শশাংক সমীৰ বুলি নহয়, একচুৱেলি তেওঁ যদি জুবিন দাৰ বায়'পিকখন কৰে, তেওঁ জুবিন দাৰ বহুত ভাল বন্ধু হয়। তেওঁ যদি জুবিন দাৰ বায়'পিকখন বনায়, মানে জাষ্টিছটো মানে যিখন মুভিয়ে যিটো জাষ্টিছ বা কেৰেক্টাৰটো যিটো পৰ্ট্ৰেশ্যন বা মুভিখন অভাৰঅল আউটপুটটো মোৰ মতে ঠিক হ'ব, ঠিক নহয় ভালে হ'ব। চ' তেনেকুৱা বিশ্বাস এটা আছে। চ' এতিয়া নহয়, অলপ টাইম লৈ বনাওক। আৰু আমি মানে একতা কাপুৰে বনোৱাটো এইকাৰণে বিচৰা নাই, কাৰণ একতা কাপুৰ হৈছে বলিউডৰ মানুহ। চ' তেওঁ পইচা লগোৱাত কম নহয় সেইটো গম পাইছোঁ, কিন্তু যিমান আমাৰ অসমৰ পৰা লগাব সি তাতকৈ বহু গুণে বেছি লগাব পাৰিব, অলপ লেভেলটো হাই হ'ব। চ' সেইটো গম পাইছোঁ। কিন্তু মোৰ মতে একতা কাপুৰ বুলিয়ে নহয়, একতা কাপুৰে প্ৰডিউচ কৰাৰ মোৰ একো প্ৰব্লেম নাই। কিন্তু মেইন কথাটো হৈছে যে ডাইৰেক্টৰ বা যিবোৰ কাষ্ট সেইবোৰ অসমীয়া হ'ব লাগে। মুভিখন মানে মেইনলি বলিউড টাইপৰ হ'ব নালাগে। গোটেই ভাৰতবাসীয়ে চাওক, ভাৰতবাসী নহয় গোটেই বিশ্ববাসীয়ে চাওক, মই তাৰে কামনা কৰোঁ। কিন্তু একতা কাপুৰে প্ৰডিউচ কৰিলে যে মুভিখন যাতে বলিউডৰ বুলি নহয়, আৰু এজ এ জলিউড মুভি হিচাপে আমাৰ মানে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি হিচাপে মুভিখন মই হোৱাটো বিচাৰোঁ। বাকী প্ৰডিউচাৰ যিমান একতা কাপুৰে হওক বা যিমান হলিউডৰ পৰাই আহক, য'ৰ পৰাই নাহক কিয়, যিমান য'ৰ পৰা আহক কথা নাই। কাৰণ প্ৰডিউচাৰ ভাল হ'লে আমাৰে ভাল, আমাৰ ফ্ৰীডম আহিব, পইচা আহিব হাতত, মুভিখন আৰু বেছি গ্ৰেণ্ডকৈ বনাব পাৰি যাব। কাৰণ আমাৰ অসমৰ প্ৰডিউচাৰ হ'লে কি হ'ব, সিমান পইচা নাই যিমান বলিউডত লগায়। বলিউডত আজিকালি নৰ্মেল মুভিৰে বাজেট কিমান বেছি, হাই হয়নে নহয় আপোনালোকে নিজেই জানে যদি মুভিৰ লগত ৰিলেটেড থাকে। আজিকালিতো 400, 500 কোটি, 100, 200 এইবোৰ সৰু কথা মানে। কিন্তু আমাৰ জলিউড, আমাৰ যদি আছামিজ ইণ্ডাষ্ট্ৰিত বনাই 300, 400 কোটিটো বাদেই কথা, 100 কোটি এটা দিয়াও টান। 10 কোটি এটাৰে মানে প্ৰডিউচাৰে দিব নোৱাৰে, কাৰণ অসমটো সিমান ডাঙৰ ইণ্ডাষ্ট্ৰি নাই বা ইমান তেনেকুৱা মানুহ নাই প্ৰডিউচাৰ, হয়নে নহয়। গতিকে অসমত মেইনলি হায়েষ্ট 3-4 কোটিয়ে হায়েষ্ট। এতিয়া বৰ্তমান জুবিন দাৰ এখনে মুভি আছে চাগে 3 কোটি, চিকাৰখন চাগে মই ইমান ভালদৰে নাজানো, 3 কোটি। তাৰকে ওপৰত মানে প্ৰডিউচাৰে ইমান আজিলৈকে লগোৱা নাই অসমত। চ' মই ভাবোঁ যদি একতা কাপুৰে প্ৰডিউচ কৰে সেইটো ভালেই হ'ব, কিন্তু মানে মুভিখন বলিউড টাইপত নহয়, আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি হিচাপত হ'ব লাগে। অল কাষ্ট আছামিজ হ'ব লাগে। আৰু তাৰ লগতে মানে গোটেই ডাইৰেক্টৰ মই ভাবোঁ শশাংক সমীৰ হ'লে বেছি ভাল হ'ব। আছামিজ ডাইৰেক্টৰ হ'ব লাগে। আৰু আছামিজ ডাইৰেক্টৰ বুলিয়ে নহয়, এনেকুৱা নহয় যে ফটাফট মানে সেইখন পইচা ইনকামৰ কাৰণে নহয়। জুবিন দাৰ কেৰেক্টাৰটো, জুবিন দাৰ লাইফটো জাষ্টিছ, মানে জুবিন দাৰ লাইফটো ভালদৰে পৰ্ট্ৰে কৰিব, ভালদৰে দেখুৱাবলৈ এটা স্মৃতি হিচাপত, মেমৰি হিচাপত বনালে সেইখন মই ভাল পাম। আৰু মই বুলি গোটেই অসমবাসীয়ে ভাল পাব। আৰু ভাইমন দাত যেনেকৈ জুবিন দাৰ কেৰেক্টাৰটো যিজন
কৰিছিল মানে নামটো পাৰ্থ তেনেকৈ কিবা আছিল চাগে, মোৰ এতিয়া নামটো মনত নাই। চ' তেওঁ ধুনীয়া জুবিনদাৰ কেৰেক্টাৰটো পৰ্ট্ৰে কৰিছে। মই নাজানো দেচোন অসমত আৰু জুবিনদাৰ তেনেকুৱা কেৰেক্টাৰ পৰ্ট্ৰে কৰিব পৰা মানুহ আছেনে নাই, কিন্তু তেওঁ যদি জুবিনদাৰ কেৰেক্টাৰ পৰ্ট্ৰে কৰে ন বহুত ধুনীয়া হ'ব, কাৰণ তেওঁ বহুত ধুনীয়াকৈ পৰ্ট্ৰে কৰিছে। এণ্ড তেনেকুৱা কথা এতিয়া বহুত কথা আজি 2টা পইণ্টৰ ওপৰত আলোচনা কৰিলোঁ। মেইনটো প্ৰথম পইণ্টটো মই ক'লোৱে বিষ খোৱা, আৰু ছেকেণ্ডটো এইটো মুভিৰ এইটো পইণ্ট মই বহুত আগতে ভাবিছিলোঁ কিন্তু কোৱা নাই, কাৰণ তেনেকুৱা টাইমত সেইটো কথা ক'ব মন নাযায়। এতিয়া যিহেতু পইণ্টটো চাৰ্কুলেট হৈয়ে আছে ৰিউমাৰ্ছটো, মই ভাবিলোঁ যে কৈ দিওঁ। আৰু তেনেকুৱা ধৰণৰ কথা। বাকী যিয়ে নহওক, প্ৰডিউচাৰ যোনে নহওক, মাত্ৰ মুভিখন আছামিজ হ'ব লাগে, আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ মুভি হিচাপত হ'ব লাগে, বলিউড মুভি হিচাপত নহয়। আৰু তাৰ লগতে ডাইৰেক্টৰ কাষ্ট সকলোখিনি আছামিজ হ'ব লাগে, তেতিয়াহে মানে জুবিনদাৰ কেৰেক্টাৰটো মানে যিটো মানে ফিল আহিব বা কেৰেক্টাৰটো ধুনীয়াকৈ মই ভাবোঁ যে ভাল এখন মুভি হ'ব, কাৰণ অসমীয়া মানুহে আৱেগটো বুজি পাব। বাকী এইখিনিয়ে এটা নতুন এটা ভিডিঅ'ত লগ পোৱা, মানে কিছু কথাৰ আজি এইখিনিত মই জুবিনদাৰ বিষয়ে যিখিনি আছিল মই ক'লোঁ। আকৌ নেক্সট যেতিয়া মোৰ মন যাব তেতিয়া মই বনাম। থেংক ইউ, টিল দেন টেক কেয়াৰ। এণ্ড যিখিনি আছিল আজি কৈ দিলোঁ, বাকী নতুন এটা ভিডিঅ' ক'ম। টিল দেন টেক কেয়াৰ, বাই বাই, থেংক ইউ।